আজি 31 জানুৱাৰী। আজি মেডাম মেফি। মে মানে হৈছে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে হৈছে মৃতকৰ দেউ। অৰ্থাৎ টাই আহোমসকলৰ ই এক ধৰ্মীয় উৎসৱ আৰু এই পৰম্পৰাৰ জৰিয়তে উপৰি পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজৰ মংগল কামনা কৰে। আহোমসকলে তেওঁলোকৰ আদি পিতা লেংডন দেৱতাক প্ৰমুখ্য কৰি 8জন ফিক এই উৎসৱটিত উপাসনা কৰে। মেডাম মেফিত পূজাৰ ধৰ্মীয় কামখিনি দেওধাই, মহন, বাইলুং আদি আহোম পুৰোহিতসকলে ফালুং আৰু বানফি আদি টাইপুথিৰ পৰা মন্ত্ৰ পাঠ কৰি সম্পাদন কৰে। চুকাফাই অসমলৈ অহাৰ পথত ইৰাৱতী নদীৰ পাৰত মেডাম মেফি উদযাপন কৰিছিল বুলি জনা যায়। এই পৰম্পৰা অসমত পোনপ্ৰথমবাৰৰ বাবে টিপামৰ বুঢ়া ডাঙৰীয়া থানত আয়োজন কৰা হৈছিল আৰু বৰ্তমান অসমৰ আহোম বসতি এলেকাবোৰত 31 জানুৱাৰী তাৰিখে আহোমসকলৰ এই ধৰ্মীয় উৎসৱটি ৰাজহুৱাভাৱে আয়োজন কৰা হয়।